Hey guys, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলোৰে ভাল হওক আৰু দিনবোৰ ভালে ভালে যাওক আৰু লগতে মোৰো ভাল আৰু আপোনালোকৰ মাজলৈ আজি মই এটা ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো মই চিকেন বনোৱা দেখাম। আজি মই কেনেকৈ চিকেন বনাম তো বলকচোন জালুক দি আৰু ঠাণ্ডা বতৰত আপোনালোকে খাব পাৰিব ঘৰত বনাই। তো সম্পূৰ্ণ ভিডিঅ'টো চাব, অকণমানো যে নোচোৱাকৈ নাথাকে। তো আপোনাক সম্পূৰ্ণভাৱে ভিডিঅ'টো চাব। তো বলক চাই থাকিব আগলৈ ভিডিঅ'। মোৰ আজি মই কি বনাওঁ চিকেনৰ লগত আৰু বলকচোন বহুত টেষ্টি লাগে খাই, আপোনালোকে ট্ৰাই কৰি খাব কি যোগাৰ কৰিছোঁ আৰু চিকেনৰ লগত বনাবৰ কাৰণে। তো বলক চাই থাকক। তো গাইছ, এয়া হৈ গ'ল মোৰ চিকেন আৰু ইয়াতে মই হালধি পূৰা মেৰিনেট কৰি থৈ দিছোঁ। হালধি গুড়া অকণমান মানে লগাই কেনে হালধি গুড়া মই সানি থৈ দিছোঁ চিকেনখিনিত। আৰু এইফালে হ'ল চিকেনখিনিৰ লগত বনাবৰ কাৰণে মই লৈছোঁ জালুক অকণ সৰহকৈ আৰু এইফালে হৈ গ'ল জিৰা পিচি ল'ম মই এইবোৰ সকলো গুচাই কৰি, আৰু আদা নহৰু পিঁয়াজ, আৰু এইফালে হ'ল গৰম মছলা। তো এয়া হৈ গ'ল আলু গুচাই থৈছোঁ, আলু বাকলি গুচাই থৈছোঁ, আৰু এই দুডাল হৈ গ'ল মেইন কচু। কাৰণটো আপোনালোকে গম পাইছে চাগে, আমাৰ ক'লা কচু বুলি কয় আৰু দুধ কচু বুলি কয়, কিছুমানে ক'লা কচু কয়। আপোনালোকৰ এইফালে কি কয় মই নাজানো বাৰু। এয়াকে মই বনাম আজি ক'লা কচুৰ লগত এয়া। তো বলকচোন মই কেনেকৈ বনাওঁ এইখিনি মই ধুনীয়াকৈ গুচাই কৰি লওঁ। ক'লা কচুৰ ঠাৰিখিনি মই ধুনীয়াকৈ এনেকৈ গুচাই ল'ম, গোটেইকেইডালত। তো এনেকৈ আপোনালোকে গুচাই ল'ব ধুনীয়াকৈ। হৈ গৈছে এৰুৱা, আৰু এইটো ষ্টাইলত কাটিম মই এতিয়া। একেবাৰে ষ্টাইলত কাটি লওঁ সকলো, দেখিছে নহয়, এনেকৈ কাটি লওঁ। কাটি লৈছোঁ মই এনেকৈ আপোনালোকে কাটি এনেকৈ চিকেনৰ লগত বনাই খাব, বহুত টেষ্টি লাগে খাবলৈ। মই এতিয়া মছলাখিনি ভৰাই ল'লোঁ আৰু এতিয়া মিক্সিটো মই ধুনীয়াকৈ পিচি লওঁ। বলক মছলাখিনি পিচি লওঁ মই, আৰু আপোনালোকৰ সকলো মই দেখাম কেনেকৈ কি কৰিছোঁ। এয়া মোৰ কাটা হৈ গৈছে আলু আৰু ক'লা কচু কাটি ল'লোঁ ধুনীয়াকৈ, আৰু এইফালে হ'ল জালুকখিনি ধুনীয়াকৈ পিচি ল'লোঁ, জিৰা অকণমান আৰু আদা খটি ধুনীয়াকৈ পিচি ল'লোঁ। অকল জালুকৰে মানে হ'ব ৰেচিপি হ'ব আজি। তো এইফালে হৈ গ'ল মই বেছিকৈ থেতা দি কৰি লোৱা নাই, পিচি লোৱা নাই, অকণমান মই লং ইলাচি পিচি লৈছোঁ। ইয়াতে হৈ গ'ল সকলো, আৰু এইফালে অকল পিঁয়াজ এটা কাটি লৈছোঁ, আৰু এইফালে তেজপাত দি পেলাই, আৰু মই মাংসখিনি দেখিলে আপুনি তো বলক এতিয়া মই কেনেকৈ বনাওঁ আপোনালোকে চাই। তো গাইছ, মই এয়া কেৰাহী পাতি আৰু মিঠাতেলো ঢালি দিলোঁ, আৰু মিঠাতেলখিনি মই গৰম হ'বলৈ দিওঁ। খিনি গৰম হৈ গ'ল, আৰু মই এতিয়া ঢালি দিম পিঁয়াজ। বেছি নাই দিয়া কাৰণ তাতো পিচিছিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল, আৰু এইখিনি মই ঢালি দিম অকল জালুকৰ অকল জালুকৰ দি বনাওঁ। ইয়াত জলকীয়া কোনো নহ'ব, জ্বলা খালে গাঁৱৰ বতৰ অকণ খালে ভাল লাগে আৰু ৰেচিপিটো চাই থাকিব পাৰিলে মই কেনেকৈ বনাই আছোঁ। ধুনীয়াকৈ মছলাখিনি আৰু জালুকখিনি ধুনীয়াকৈ ইয়াতে ভাজি ল'ম। মই ভাজি লৈছোঁ, আৰু এতিয়া মই ইয়াতে ঢালি দিম অকণমান হালধি গুড়া। বেছি নিদিওঁ কাৰণ মাংসখিনিত হালধি গুড়া অকণমান ঢলা আছে। মই এতিয়া ঢালি দিম হালধি গুড়া, আৰু
ধুনীয়াকৈ ভাজি ল'ম মছলাখিনি। অকল জালুক বেছি আছে গাইছ ইয়াতে, আৰু এনেকৈ জালুক আৰু ঠাণ্ডা বতৰ, এতিয়া চৰ্দি কাহ মানুহৰ হৈ থাকে বতৰটোত, আৰু এনেকৈ খালে বহুত ভাল লাগে খাবলৈ। ভাজি লওঁ আৰু পূৰা একেবাৰে তেলখিনি মছলাখিনি পূৰা লাগি ওলাই হ'লে মই ভাজি থাকোঁ। অকণমান ৰেচিপি গুড়া দিছোঁ, কাৰণ এয়া হ'ল ঘৰত পিছা ৰেচিপি হয়। মই ঘৰতে ৰেচিপি হেৰি কৰিছিলোঁ, মিক্সিত ধুনীয়াকৈ পিচি থৈছিলোঁ। এয়া অকণমান দি দিছোঁ, কাৰণ কালাৰটো হ'বৰ কাৰণে দি দিছোঁ। আৰু জলকীয়া ব্যৱহাৰ কৰা নাই, যিহেতু মই অকল জালুকে ব্যৱহাৰ কৰিছোঁ। এয়া ধুনীয়াকৈ হৈ গৈছে মছলাখিনি। এতিয়া মই ঢালি দিম প্ৰথমতে এয়া যোনখিনি মই ক'লা কচু আৰু আলু কাটি থৈছিলোঁ সেইখিনি ধুনীয়াকৈ ভাজি লওঁ। সিজালে মই ধুনীয়াকৈ এইখিনি ভাজি চব ধুনীয়াকৈ একদম সিজি আছে। এয়া একেবাৰে ক'লা কচু আৰু আলু ধুনীয়াকৈ মই ইয়াত ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া মই ঢালি দিম যিখিনি চিকেনখিনি ঢালি দিলোঁ আৰু ভাল ধৰণে লৰাই ল'ম। মই নিমখ ঢলা নাই, আৰু নিমখটো মই অলপ দেৰি পাছত ঢালিম। এতিয়া মই ভাল ধৰণে লৰাই লৈছোঁ, আৰু এতিয়া মই সিজিবলৈ দিম। আৰু আপোনালোকে চাই থাকিব বলক মই কেনেকৈ বনাওঁ, আৰু বহুত টেষ্টি হয় খাবলৈ। বলক তো গাইছ, চব এয়া হৈ আছে মোৰ চিকেন, আৰু এতিয়া মই ঢালি দিম 1 চামুচ নিমখ ঢালি দিলোঁ, আৰু এতিয়া মই ধুনীয়াকৈ লৰাই দিম। ইয়াৰ পৰা ধুনীয়াকৈ এতিয়া যিখিনি মছলা আৰু ধুনীয়াকৈ ওলাই আছে, তো গাইছ চাওকচোন ধুনীয়াকৈ ওলাই আছে মছলাখিনি। আৰু ধুনীয়াকৈ মই এতিয়া আকৌ মই পূৰা অকণমান যদি ইয়াত পানী আছে তো এইখিনি পূৰা শুকুৱাই ল'ম, আৰু অকণমান পানী ঢালি মই টুকটুকীয়া বনাম। তো জালুকৰ তৰকাৰী সেনেকৈয়ে হ'ব লাগে গাইছ, আৰু বহুত টেষ্টি লাগে খাবলৈ। সেইখিনি মই ধুনীয়াকৈ বনাই ল'ম। চাই দিব আপোনালোকে মই কেনেকৈ কি কৰি আছোঁ। চব ধুনীয়াকৈ সিজি আছে একদম। আৰু ইয়াতে যেন ক'লা কচু ঠাৰি আছিলে, তো দুধ কচু বুলি কয় আমাৰ ফালে। আৰু এয়া চব অকণো নাই ইয়াতে, দুধ কচুখিনি একদম গোটেই গলি গৈছে ধুনীয়াকৈ, আৰু ধুনীয়াকৈ সিজি গৈছে এয়া চব। আৰু আলুও সিজি গৈছে, আলু ধুনীয়াকৈ সিজি গৈছে পূৰা। এই আলু সিজি গৈছে এয়া। আৰু ধুনীয়াকৈ যিখিনি মই ইয়াতে মছলা দিছিলোঁ, আৰু জালুকৰ গুড়াও ধুনীয়াকৈ ওলাই গৈছে, আৰু পূৰা সম্পূৰ্ণ সিজি গৈছে। অকণমান মই ইয়াতে গৰম পানী এড কৰিম, কাৰণ অকণমান থুপথুপীয়া যিহেতু বনাম। এতিয়া অকণমান গৰম পানী দি দিম, বেছি নহয় অকণমান দিম। অকণমান মই গৰম পানী দি দিম, আৰু ধুনীয়াকৈ এতিয়া মাংসখিনি আৰু অকণমান শুকাবলৈ দিম পানীখিনি। বলক চাই থাকিব। তো গাইছ, মোৰ হৈ আছে জালুকৰ তৰকাৰী পূৰা মাংসৰ লগত, আৰু এইফালে অকণমান মিট মছলা মই ঢালি দিম, বেছি নহয় অকণমান ঢালি দিছোঁ। তো এয়া উতলিবলৈ দি দিম। আকৌ এতিয়া মই এনেকৈ ঢাকন লগাই থৈ দিম, হৈয়ে থাকিব। মোৰ হৈ গৈছে জালুকৰ তৰকাৰী, আৰু এতিয়া মই দি দিম ইয়াতে গৰম মছলা, যিহেতু মই লং, ইলাচি আৰু ডালচেনি ইয়াতে অকণমান
হেতালিত আছিলোঁ, বৰকৈ পিচি দিয়া নাই, ইয়াতে ঢালি দিলোঁ। এতিয়া মই ধুনীয়াকৈ লৰাই ল'ম। অলপ দেৰি থাকি মই এয়া আৰু ধুনীয়াকৈ এইবোৰ দেখিছেনে একদম পূৰা চেন মাৰি আছে পূৰা ধুনীয়াকৈ জালুকৰ তৰকাৰী। অলপ চাই থাকিব আপোনালোকে। গাইজ মোৰ আজি চিকেন মই কেনেকৈ বনালোঁ আপোনালোকক সকলো দেখাইছোঁ আৰু টেষ্ট কৰি ক'ম, কাৰণ বাক মই আজি খাবলৈ দিম। তো বায়ে খাই ক'ব আপোনালোকৰ কেনেকুৱা টেষ্টি হৈছে। আৰু এনেকৈ আপোনালোকে ক'লা কচু, আমাৰ ফালে দুধ কচু বুলি কওঁ আৰু ক'লা কচু ঠাৰি বুলি কওঁ, আৰু এয়া নুখোজোৱাই আৰু বহুত টেষ্টি হয় মাংসৰ লগত বনাই খালে। আৰু বলকচোন মই বাক দিম আজি খাবলৈ। বাক দিছোঁ, ভাত বাঢ়ি দিছোঁ খাবৰ কাৰণে, আৰু বায়ে টেষ্ট কৰি ক'ব। এইফালে হ'ল চালাড, নেমু, আৰু এইফালে হৈ গ'ল গাজ টেঙা, আৰু গাজ টেঙা এয়া ঘৰত বনোৱা গাজ টেঙা, আৰু এইফালে হ'ল দালি, আৰু মেইন থিং হৈ গ'ল এয়া জালুকৰ চিকেন আজি। তো জালুকৰ চিকেন মই এতিয়া বাক খাবলৈ দিম। চাওক কি ধুনীয়া হৈছে, চাওক কি ধুনীয়া হৈছে। তো গাইজ মই এতিয়া দিম বাক খাবলৈ। তো এইফালে মই বাক দি দিছোঁ খাবলৈ। তো এইখিনি হৈ গ'ল। তো আমাৰ বায়ে খাই ক'ব তো কেনেকুৱা হৈছে। তো বলক এতিয়া খাব লৈছে এয়া। তো সেইফালে খাই আছে তাই। তো বেছিকৈ তাইক নেদেখাওঁ, আৰু কেনেকুৱা হৈছে বায়ে ক'ব। তো জালুক চালুক কেনেকুৱা হৈছে? বহুত ধুনীয়া, টেষ্টি। আপোনালোকেও বনাই খাব ঘৰত। তো আপোনালোকেও এনেকৈ বনাই খাব। বাক দি দিছোঁ খাবলৈ, আৰু খাইছোঁ আকৌ ধুনীয়া খাবলৈ। তো আপোনালোকে এনেকৈ, আৰু ইয়াতে মই দি দিছিলোঁ যিহেতু ক'লা কচুৰ ঠাৰিটো, তো অকণমানো নাই, বহুত ধুনীয়া লাগিছে, মানে বহুত টেষ্ট হৈছে। তো এতিয়া আজি ভাত সাজ জালুকৰ চিকেন জালুকৰ লগত। তো এয়া বাইদেৱে খাই আছে, খাই থাকিব দিছোঁ তাইক। টেষ্টি হৈছে ন? তো আপোনালোকে গাইছ এনেকৈ বনাই খাব। বহুত ধুনীয়া। তো বাইদেৱে এয়া খাই আছে। গাইছ আপোনালোকেও খাব বনাই। তো এয়া বলক চাই থাকিব। এটা খাই বৈ লওক। আপোনালোকেও আহিব, আমাৰ ভণ্টি ইমান টেষ্টি বনাই নহয়। আপোনালোকেও আহিব দেই গাইছ খাবলৈ। তো গাইছ আপোনালোকে ট্ৰাই কৰি চাব, আৰু বহুত টেষ্টি হয় খাবৰ কাৰণে। আৰু এনেকৈ জালুকৰ তৰকাৰীটো ঠাণ্ডা বতৰত খাবই লাগে মানুহৰ। তো এয়াই আজি আছিলে মোৰ ৰেচিপি। তো বলক বাইদেউ পূৰা কাঁহী চাফা কৰি দিছোঁ। গাইছ খাই বৈ আজৰি হ'ল, আৰু বহুত টেষ্টি লাগিলে হয়। সঁচাকৈ বাইদেৱে কৈছে বহুত টেষ্টি হৈছে, আৰু আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব। আৰু জালুকৰ তৰকাৰীটো জালুক আপোনালোকে এতিয়া খাবও লাগে, কাৰণ জ্বৰ চৰ্দি সকলোৰে হৈ আছে, কাৰণ বতৰৰ কাৰণে। তো এনেকৈ আপোনালোকে বনাই খাব, আৰু বহুত টেষ্টি হৈছে খাবলৈ। আৰু মই আশা কৰিলোঁ যে আপোনালোকে ঘৰত তেনেকৈ বনাই খাব। আৰু তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ, তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব একেবাৰে কৰিব নাপাহৰিব। আৰু যদি হৈছে মোৰ চেনেলটোলৈ নতুন, প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই বাই। আৰু কাইলৈ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আহিম। তো আজিলৈ বাই বাই।